লাৰু পিঠা দৈ চিৰাৰ পৰা আদি কৰি চুৰা বিভিন্ন ধৰণৰ মহ আৰু গৰুৰ দৈ ক্ৰীম এইবিলাক উপলব্ধ এখন ডাঙৰ মাৰ্কেট হৈছে আৰু থলুৱা জলপান এই চাই লওক খিলঞ্জীয়া জলপান সৰভোগৰ দৈ ক্ৰীম বিভিন্ন জাগাৰ ফেমাছ জাগাৰ পৰা অহা বিভিন্ন ধৰণৰ দৈ পিঠা পনাৰ পৰা আদি কৰি এখন প্ৰকাণ্ড মাৰ্কেট এখন হৈছে ক'ত হৈ আছে গোটেইখিনি দেখাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু গম পাব আপোনালোকো আহিব ইয়ালৈ ভোগালী বিহুৰ বজাৰ কৰি জানুৱাৰী 1 তাৰিখৰ দিনাখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেক্ট্ৰিক চালিত সম্পূৰ্ণ এটা অত্যাধুনিক সম্পূৰ্ণ বাছ কেইখনমান 100খনমান ইয়াৰ গুৱাহাটী চিটি মহানগৰীত ইয়াত হেৰি কৰিছে ইনগ্ৰেশ্যন কৰিছে এয়া হৈছে ইলেক্ট্ৰিক বাছ সম্পূৰ্ণ ইলেক্ট্ৰিক হয় CC কেমেৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ AC ইয়াৰ নতুন ধৰণৰ এটা বাছৰ এক সমাগম ঘটাইছে আৰু বিভিন্ন ধৰণৰ আছে আৰু ভোগালী বিহুৰ উপলক্ষে ইয়াতে দীঘলী পুখুৰী পাৰত হ'ব এটা বহুত ডাঙৰ প্ৰগ্ৰেম হয় যিটো লাইভ টেলিকাষ্ট হয় ইয়াৰ পৰা আৰু এই প্ৰগ্ৰেমৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি মেজিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সা সৰঞ্জাম ইয়াতে সম্পূৰ্ণ যোগান ধৰা হৈছে চাই থাকক ভিডিঅ'টো হেল্ল' গাইজ মাজত কেইটামান দিনৰ ব্যৱধান সমগ্ৰ অসমতে চানি ধৰিব যিহেতু ভোগালী বিহুৰ আস্বাদনা তো বিভিন্ন ঠাইত বিভিন্ন জাগাত হেৰি বহি মানে পূজা কি বুলি কয় বিহুৰ পিঠাৰ মেলা বহিছে গতিকে দীঘলী পুখুৰী পাৰত পিঠাৰ মেলা এখন বহুত প্ৰকাণ্ড হয় আৰু প্ৰগ্ৰেম হয় তাৰে অকণমান দৃশ্য অকণমান দেখুৱাই দিছোঁ চাই লওক গাড়ীখন পাৰ্ক কৰি লওঁ তাৰপিছত মাৰ্কেটত ডাইৰেক্ট এণ্ট্ৰি মাৰিম সেই গুৱাহাটী ক্লাব পাইছোঁ আহি গুৱাহাটী ক্লাবৰ নক্সাই সলনি কৰি দিছে যিহেতু ইয়াৰ পৰাই চানমাৰী ফ্লাইঅভাৰ আৰম্ভ হ'ব আৰু এয়া হৈছে ভোগালীৰ মেলা 2024 বৰ্ষত ওপৰত ঢেঁকী আছে লাৰু পিঠা দুই চাইডে দুটা খেৰৰ পুঁজি আছে মেজি চলাই ধৰিছে আৰু ইয়াৰ পৰা একদম তালৈকে পূৰা একদম পিঠাৰ বিভিন্ন ধৰণৰ যিমান বহুত ঠাইৰ পৰা অহা এয়া কৃষি উদ্যান বিভাগৰ ইয়াতে বিভিন্ন ধৰণৰ লাৰু পিঠাৰ পৰা আদি কৰি সমস্ত বস্তু ইয়াতে যোগান ধৰা হৈছে চিৰা বৰা চাউল মিঠাতেল মানে যিটো মাটি আলু বুলি কয় কলৰ পৰা আদি কৰি একো বাকী নাথাকে চিৰা বৰা চাউল সম্পূৰ্ণ একদম যোগান ইয়াত ধৰা হৈছে আপোনালোকে আহক আৰু লৈ যাওক আৰু ইয়াত বিভিন্ন জোৰ পৰা আহিছে আৰু এইফালে গোপাল দগ্ধ আপোনালোকে দেখা পাইছে আৰু বিভিন্ন ঠাইৰ পৰা প্ৰত্যেকখন ষ্টৰৰ ইয়াত নাম মেনশ্যন কৰা হৈছে ক'ৰ পৰা আহিছে কোন ঠাইৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু এইবোৰ চিৰা পিঠা হয় পূৰা একদম লাইন কৰি ৰাখিছে আৰু এইবোৰ মানুহেও ভৰি আছে যিহেতু আজি এদিন আৰু দীঘলী পুখুৰীৰ বিপৰীত দিশাও ইয়াতে এখন এইবাৰ দুয়ো কাষে হয় যিহেতু সম্পূৰ্ণ এখন পিঠাৰে মেলা আৰু যিবোৰ লাগে মেজিৰ পৰা আদি কৰি সম্পূৰ্ণ বস্তু ইয়াত উপলব্ধ কৰি দিয়ে যাতে ক'তো মানে হাৱাতুৰি খাব লগা নহয় আৰু চাওক আপোনালোকে দেখিছে গোটেইবোৰ ইয়াতে একদম মানে ঢাক খুৱাই দিছে আচাৰৰ পৰা বিভিন্ন ফ্লেভাৰৰ আৰু চিৰা এইবোৰ বৰা চাউলৰ কিবা কিবি চববিলাক আৰু এই খিলঞ্জীয়া থলুৱা জলপান এই সৰভোগৰ দৈ আৰু ক্ৰীম আৰু এইবোৰ চাওক সকলোৱে লাৰু পিঠা গোটেইবোৰে যোগান ধৰিছে আপোনালোকে আহক ইয়ালৈ আৰু চাই যাওক লৈ যাওক বস্তুবিলাক আৰু ধুনীয়া ধুনীয়া বস্তু হয় লৈ আহিছে তেওঁলোকে নিজে নিজে বনাই কিছুমানে থলুৱাভাৱে বনাই ইয়ালৈ আহিছে লৈ আহিছে এনেকুৱা ধৰণৰ আৰু এই শাক পাচলি জালুকবাৰীৰ ফালৰ পৰা যোগান ধৰা সেই সেউজীয়া জালুকবাৰী আকাংক্ষা কৃষ্টি গোট আত্মসহায়ক গোটৰ পৰা এইবোৰ গোটেই ওপৰত প্ৰত্যেকটো বস্তুৰ ইয়াত নাম মেনশ্যন কৰা আছে কোনে ক'ৰ পৰা আহিছে কোনটো প্ৰান্তৰ পৰা আহিছে আৰু সেইফালেও আছে এইফালে দেখাই দিছোঁ চাই লোৱা এইফালে আছে জনগোষ্ঠীয় খাদ্য সম্ভাৰ গোৱালপাৰাৰ পৰা আহিছে আৰু এইফালে গুৱাহাটীৰ ভোগালীৰ ভোগ গুৱাহাটীত থলুৱা এইবোৰ আৰু প্ৰত্যেকখন দোকান এইবোৰ আৰু ৰাস্তাৰ পৰা দেখুৱাই আছোঁ মোৰ গাঁৱৰ মানে যোনটো অঞ্চলৰ পৰাও আহিছে ইয়াতে দেখুৱাই আছোঁ চাই লওক আৰু পুখুৰীৰ ফালে মানে দীঘলী পুখুৰীৰ পাৰৰ ফালে ইয়াতে উৰুকাৰ নিশা এটা ষ্টেজ প্ৰগ্ৰেম হ'ব যিহেতু লাইভ টেলিকাষ্ট হ'ব সেয়েহে ইয়াত সম্পূৰ্ণ প্ৰস্তুতি কৰি ৰখা হৈছে আৰু আই লাভ গুৱাহাটী এইটো সম্পূৰ্ণ যিহেতু পুখুৰীৰ পাৰ হয় আজিকালি যিহেতু পুখুৰীটো বিক্ৰী কৰি দিয়া হৈছে বনুৱাৰ হাতত গতিকে এতিয়া বৰ্তমান এইটো ষ্টেট গভৰ্ণমেণ্টৰ হাতত নাই এইটো সম্পূৰ্ণ ব্যক্তিগত অধিকাৰৰ হাতত গৈছে গতিকে এইফালে এইটো প্ৰগ্ৰেম হ'ব যিহেতু এইটো পাৰ্ক চাইট গতিকে পাৰ্ক চাইটটো অকণমান দেখুৱাই দি আছোঁ ধুনীয়াকৈ ক'ত প্ৰগ্ৰেমটো
হ'ব এই কিছুমানে খেলি আছে জোলনাত আৰু সেইফালে প্ৰগ্ৰেমটো হ'ব তাত প্ৰগ্ৰেমৰ সম্পূৰ্ণ প্ৰস্তুতি কৰি ৰাখিছে আৰু ইয়াতে বিভিন্ন ধৰণৰ চুঙা পিঠাৰে দৈ থলুৱাভাৱে ইয়াতে ৰখা হ'ব আৰু বিভিন্ন ধৰণৰ এংকৰ আহিব নিউজৰ আহি ইয়াতে কিছুমান হোষ্টিং কৰিব আৰু এইফালে প্ৰতিমূৰ্তিৰ ওচৰত এইটো সম্পূৰ্ণভাৱে যিহেতু এটা প্ৰগ্ৰেম হ'ব উৰুকাৰ দিনা সেই হিচাপে ইয়াতে কৰা হৈছে এইটো আৰু এয়া হৈছে ষ্টেজ প্ৰগ্ৰেমৰ ওচৰত যিহেতু সম্পূৰ্ণ লাইভ টেলিকাষ্ট হ'ব এতিয়াৰ পৰা চাউণ্ড ছিষ্টেম আৰু কেমেৰাৰ যিবোৰ সা সৰঞ্জাম আছে সেইবোৰ সম্পূৰ্ণ তৈয়াৰ কৰি ৰাখিছে আৰু এইটো জুইৰ আখল হ'ব ইয়াতে একোৰে জুই জ্বলাই ল'ব আৰু লগতে ইয়াতে বিভিন্ন ধৰণৰ আমন্ত্ৰিত বিশিষ্ট ব্যক্তি ইয়াতে থাকিব সেই হিচাপে ইয়াতে গোটেইটো চাউণ্ডৰ ছিষ্টেম এইটো সম্পূৰ্ণৰূপে তেওঁলোকে ইয়াতে আগতীয়াকৈ মানে সাজু কৰি ৰাখিছে যাতে সময়ত ইয়াৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু ধুনীয়াকৈ সজাইছে আপোনালোকে দেখিছে এই উৰুকা আৰু মাঘ বিহুৰ প্ৰস্তুতি দীঘলী পুখুৰীত এক ডাঙৰকৈ প্ৰগ্ৰেম কৰা হয় সেই হিচাপে আপোনালোকক এইটো দেখাই দিলোঁ গৰুখুটি প্ৰকল্পৰ পৰা তাৰ পৰা অনা হৈছে কিছুমান চব্জি হ'বলা চব্জি আৰু এইফালে দৰঙৰ চুঙা পিঠা এই চাওক দৰঙৰ চুঙা তাৰ পৰাও আহিছে তো এয়াই আছিল অকণমান ভোগালীৰ পিঠাৰ বজাৰ উপলক্ষে অকণমান দেখুৱাই দিলোঁ ভোগালী বিহুৰ উপলক্ষে এটা আপোনালোকক পিঠাৰ বজাৰ এটা দেখুৱাই দিলোঁ নেক্সট ভিডিঅ' এটা আহি আছে বেলেগ এটাৰ ওপৰত তেতিয়ালৈকে বাই বাই